নমস্কাৰ, মই দীপজ্যোতি। আগৰ ভিডিঅ'টিত আপোনালোকে দেখিলে ৰাহুল আৰু অনিমেশক দেউতাকে ষ্টক মাৰ্কেটৰ বিষয়ে বুজালে। ৰাহুলে যেতিয়া অনিমেশৰ দেউতাকক সুধিছিল যে BSE আৰু NSEৰ পৰা আমি ষ্টকবিলাক কিদৰে কিনিব পাৰোঁ, তেতিয়া দেউতাকে তেওঁলোকক কৈছিল যে ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকবিলাক কিনিব পাৰোঁ আৰু কৈছিল ডিমেট একাউণ্টৰ বিষয়ে আমি বেলেগ এদিন আলোচনা কৰিম। আজি দেউতাকে ৰাহুল আৰু অনিমেশক ডিমেট একাউণ্টৰ বিষয়ে শিকাবলৈ মাতিলে। দুয়ো ডিমেট একাউণ্টৰ বিষয়ে জানিবলৈ দেউতাকৰ ওচৰ পালেহি। দেউতাকে তেওঁলোকক ক'লে, আমি BSE আৰু NSEৰ পৰা ষ্টকবিলাক ডাইৰেক্ট পাৰ্চেছ কৰিব নোৱাৰোঁ। ষ্টকবিলাক পাৰ্চেছ কৰিবৰ বাবে আমাক প্ৰয়োজন হয় ডিমেট একাউণ্টৰ। ডিমেট একাউণ্ট আমি বেংক বা কোনো ব্ৰ'কাৰেজ হাউচত খুলিব পাৰোঁ। বেংকতকৈ আমি ব্ৰ'কাৰেজ হাউচত খুলিলে আমাৰ সুবিধা হয়, কাৰণ তাত একাউণ্ট অপেনিং চাৰ্জ বা ট্ৰেডিং চাৰ্জবিলাক বেংকৰ তুলনাত অলপ কম হয়। তেতিয়া ৰাহুলে দেউতাকক সুধিলে, দেউতা, ব্ৰ'কাৰেজ হাউচ মানে কি? দেউতাকে ক'লে, ব্ৰ'কাৰেজ হাউচ হৈছে এনে কিছুমান ব্ৰ'কাৰ যিবিলাকক SEBI অৰ্থাৎ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই BSE আৰু NSEৰ পৰা ষ্টকবিলাক পাব্লিকক এক্সচেঞ্জ কৰিবৰ বাবে অনুমতি দিয়ে। প্ৰথমে তেওঁলোকে ব্ৰ'কাৰেজ হাউচ খুলিবৰ বাবে SEBIৰ ওচৰত আবেদন কৰে আৰু তাৰপিছত SEBIয়ে সেই ব্ৰ'কাৰেজ হাউচটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰে। SEBIয়ে তেওঁলোকৰ সকলোবিলাক তথ্য ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি SEBIত ৰেজিষ্টাৰ কৰে আৰু লাইচেঞ্চ দিয়ে, আৰু তেওঁলোকে SEBIক এটা ছিকিউৰিটি মনি জমা দি SEBIৰ পৰা লাইচেঞ্চ লয়। অৰ্থাৎ আমি যি ধন ডিমেট একাউণ্টত জমা কৰোঁ সেই ধন লৈ তেওঁলোক পলাই যাব নোৱাৰে, কাৰণ SEBIৰ ওচৰত তেওঁলোকৰ ছিকিউৰিটি মনি জমা হৈ থাকে। দেউতাকৰ কথা শুনি এইবাৰ অনিমেশে সুধিলে, দেউতা, তাৰমানে ভাৰতত বহুতো ব্ৰ'কাৰেজ হাউচ আছে নেকি? আৰু আমি কোনটো ব্ৰ'কাৰেজ হাউচত ইনভেষ্ট কৰিলে ভাল হ'ব? অনিমেশৰ কথা শুনি দেউতাকে ক'লে, হয়, ভাৰতত বহুতো ব্ৰ'কাৰেজ হাউচ আছে আৰু আমি সেই ব্ৰ'কাৰেজ হাউচবিলাকতে ডিমেট একাউণ্ট খুলিব পাৰোঁ। দেউতাকৰ কথা শুনি ৰাহুলে সুধিলে, আমি সেই ব্ৰ'কাৰেজ হাউচবিলাকক ক'ত পাম? তেতিয়া দেউতাকে ক'লে, গুগল প্লে ষ্ট'ৰত আমি সেই ব্ৰ'কাৰেজ হাউচবিলাকৰ এপবিলাক পাম আৰু তাৰ পৰাই আমি সেই এপটো আমাৰ মোবাইলত ডাউনলোড কৰিব পাৰিম। প্ৰথমে আমি এপটো ডাউনলোড কৰিব লাগিব, তাৰপিছত এপটো খুলিবৰ বাবে কিছুমান ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। দেউতাকৰ কথা শুনি অনিমেশে সুধিলে, ডিমেট একাউণ্ট খুলিবৰ বাবে আমি কি কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব? তেতিয়া দেউতাকে ক'লে, মোবাইল নাম্বাৰ, ইমেইল ID, ডেট অফ বাৰ্থ, পান নাম্বাৰ, আধাৰ নাম্বাৰ আৰু বেংক পাছবুক নাম্বাৰ। ডিমেট একাউণ্ট খুলিবৰ বাবে আমাক এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হয়। ইয়াৰ লগতে এজন নমিনীৰো প্ৰয়োজন হয় আৰু তেওঁৰ পান নাম্বাৰ, আধাৰ নাম্বাৰ আৰু ইমেইল IDৰ প্ৰয়োজন হয়। দেউতাকৰ কথা শুনি এইবাৰ ৰাহুলে সুধিলে, এই ডকুমেণ্টছবিলাক আমি কিদৰে ছাবমিট কৰিম? ৰাহুলৰ কথা শুনি দেউতাকে ক'লে, আমি এপটো অ'পেন কৰাৰ লগে লগে এখন এপ্লিকেশ্যন ফৰ্ম আহিব আৰু আমি সেই ফৰ্মখনত বিচৰা মতে ষ্টেপ বাই ষ্টেপ ডকুমেণ্টছবিলাক ছাবমিট কৰিব লাগিব আৰু শেষত তুমি বিচৰা ধৰণে এজন নমিনী এড কৰিব লাগিব আৰু লগতে তেওঁৰ ডকুমেণ্টছকেইটাও ছাবমিট কৰিব লাগিব। এই সকলোবোৰ ছাবমিট কৰাৰ পাছত 72 ঘণ্টাৰ ভিতৰত আমাৰ ডিমেট একাউণ্টটো এক্টিভেট হৈ যাব আৰু আমি তাত শ্বেয়াৰবিলাক বেচা কিনা কৰিব পাৰিম। এইবাৰ অনিমেশে সুধিলে, দেউতা, আমি মাত্ৰ এজনহে নমিনী ৰাখিব পাৰিম নেকি? দেউতাকে ক'লে, আমি কোনো এটা ডিমেট একাউণ্টত 3জন নমিনী ৰাখিব পাৰোঁ আৰু তেওঁলোকক আমাৰ ইচ্ছা অনুসৰি কাক কিমান % দিম সেইটো ভাগ কৰি দিব পাৰোঁ। সকলোকে সমান পাৰ্চেণ্টেজ দিব লাগিব বুলি কোনো ধৰাবন্ধা নাই। নমিনীৰ সংখ্যা আমি 1জনৰ পৰা 3জনৰ ভিতৰত ৰাখিব লাগে। এইবাৰ পুনৰ ৰাহুলে সুধিলে, দেউতা, আমি এইখিনি কথা বুজি পালোঁ, কিন্তু আমি ডিমেট একাউণ্ট ক'ত খুলিলে ভাল হ'ব? দেউতাকে ক'লে, আমি ক'ত ডিমেট একাউণ্ট খুলিলে ভাল হ'ব সেইটো কোৱাটো অৱশ্যে জটিল কথা। আজিকালি বহুতো ভাল ভাল এপ আছে আৰু তাত কিছুমান এডভান্স ফিচাৰ্ছ আছে য'ত আমাৰ ট্ৰেডিং কৰিবলৈ সুবিধা হয়। তথাপিও যিকোনো এপতে আমি ইনভেষ্ট কৰিব নালাগে। তাৰ মাজতে কিছুমান পুৰণা আৰু নিৰ্ভৰযোগ্য এপ হ'ল এঞ্জেল ওৱান, জিৰ'ধা, আপষ্টক্স
মতিলাল ওছৱাল আদি। আৰু বহুতো এনেকুৱা এপ আছে যিবিলাক তোমালোকে গুগলত অলপ ৰিচাৰ্চ কৰিলে পাবা। এতিয়া কোৱাচোন, তোমালোকে ডিমেট একাউণ্টৰ বিষয়ে বুজি পালানে নে আৰু কিবা সুধিব লগা আছে? দেউতাকৰ কথা শুনি দুয়ো ক'লে, এইখিনিলৈকে বুজি পাইছোঁ দেউতা। যদি ডিমেট একাউণ্ট খোলোতে কিবা অসুবিধা হয় তেতিয়া আপোনাক সুধিম। তেতিয়া দেউতাকে ক'লে, যদি ডিমেট একাউণ্ট খোলোতে কিবা অসুবিধা হয় তেতিয়া তোমালোক মোৰ ওচৰলৈ আহিবা, মই ভালদৰে চাই দিম। কাৰণ ডকুমেণ্টছবিলাক ছাবমিট কৰোঁতে কোনো ভুল থাকি যাব নালাগে। তেওঁ আৰু ক'লে, প্ৰথমে তোমালোকে ডিমেট একাউণ্টটো খুলি লোৱা আৰু তাৰপিছত আমি শিকিম ইনভেষ্টিঙৰ বাবে প্ৰয়োজনীয় কেইটামান ৰুল কি কি। ৰাহুল আৰু অনিমেষে দেউতাকৰ পৰা ডিমেট একাউণ্টৰ বিষয়ে যিবিলাক কথা শিকিলে, আশা কৰোঁ আপোনালোকেও এইখিনি কথা ভালদৰে বুজি পাইছে। ডিমেট একাউণ্ট বা ষ্টক মাৰ্কেট সম্পৰ্কীয় কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে। ৰাহুল আৰু অনিমেষৰ লগতে ইনভেষ্টিঙৰ ৰুলবিলাক জানিবৰ বাবে পৰৱৰ্তী ভিডিঅ'টো চাব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি ইনফৰ্মেটিভ বুলি ভাবিলে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপুনি পাই থাকে। ধন্যবাদ।